এচক আহিছে বিহু দল অসমীয়া দেখিছে মিচিং জনগোষ্ঠী আৰু তাৰ দেখিছে তাৰ ঠিক পিছত হৈছে মানটাই যি মান দেখিছে আপোনালোকে 2 নং চতিনা নতুন প্ৰাথমিক বিদ্যালয় লাভলীনা বৰগোহাঁই লগতে কনক লতা আনন্দিত হৈছো আজি এনেকুৱা এই ৰাইজৰ উৎসৱ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক তুমি কোন আছে কই দে বন্ধুসকল ডিম চক্ৰমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মোক দেখিবলৈ পাইছে মই আছোঁ ৰাইজৰ উৎসৱৰ মাজত আৰু এই ৰাইজৰ উৎসৱ কিনো ৰাইজৰ উৎসৱ কেনেকৈ পালন কৰা হয় কিয় পালন কৰা হয় আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাব কেনেকৈ ৰাইজৰ উৎসৱত অভিভাৱক তথা যি ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে সকলো কথা এই ভিডিঅ'টো আপোনালোকে চাবলৈ পাব চ' আপোনালোকে ভিডিঅ'টো সকলোকে চাই যাব পলম নকৰি আহকচোন আপোনালোকক লৈ যাওঁ ৰাইজৰ উৎসৱৰ মাজলৈ আমাৰ বৃক্ষৰোপণ কাৰ্য আমি তেখেতসকলক সাজু হ'বৰ বাবে আমি সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ৰাইজৰ উৎসৱ এই নামটো সোমাই আছে ৰাইজৰ উৎসৱ ৰাইজে আহিছে ৰাইজে নিজে কৰিছে ৰাইজৰ উৎসৱৰ এটা আমাৰ চৰকাৰী বিদ্যালয়সমূহত ৰাইজৰ অংশগ্ৰহণ কেনেকৈ নিশ্চিত কৰিম সেইটো এটা মূল উদ্দেশ্য আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আমাৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে তেওঁলোকে ইজনৰ ইটো কমিউনিটি কালচাৰ সংস্কৃতি সেইখিনি জনাটো খুবেই জৰুৰী আৰু এইখিনি কৰিলে আমাৰ শিক্ষা বিভাগৰ এটা কৰিব পাৰিম আমাৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি সেইটো নিয়মিত আৰু লগতে আমাৰ ড্ৰপ আউট সমাধান কৰিব পাৰিম বুলি ভাবিছোঁ সুবিধা পোৱা নাই ৰাইজে যথেষ্ট সঁহাৰি জনাইছে তেখেতসকলে নিজেও মানে কিছু আৰ্থিক অনুদান আগবঢ়াইছে আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমি 10,000 টকা পাইছোঁ 10,000 টকাৰে যদিও নহয় এটা বৃহৎ অনুষ্ঠান গতিকে আমি বহুত ডাঙৰ এটা এৰিয়া আমি কভাৰ কৰিবলগীয়া হৈছে আমাৰ 13খন স্কুল আছে গতিকে 13খন স্কুলৰ শিক্ষকসকলেও সহায় কৰিছে গতিকে সকলোৰে সহায় সহযোগত আমি আৰু কামখিনি কৰিবলৈ আগবাঢ়িছোঁ ভাল লাগিছে ৰাইজৰ সহযোগিতাই আমাৰ 1 নম্বৰ গতিকে আমি ৰাইজক কেনেকৈ আমাৰ বিদ্যালয়মুখী কৰিব পাৰোঁ সেইটোৱে প্ৰয়াস গতিকে আজি আমাৰ শিক্ষানীতিৰ পৰা আমাৰ নিৰ্দেশ এই নিৰ্দেশ অনুসৰি আমি ৰাইজৰ উৎসৱ আমাৰ 1 নং মুৰফুলানি নতুন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ গতিকে আমি ইয়াতে ৰাইজৰ যথেষ্ট সমাগম পাইছোঁ আৰু ইতিমধ্যে 13খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল আৰু আমাৰ শিক্ষাগুৰুসকল তেখেতলোক আহি ইতিমধ্যে আমাৰ ইয়াত পাইছেহি আৰু খন্তেক সময়ৰ পাছতেই আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাৰ আমাৰ কাৰ্যসূচী আমি হাতত ল'ম সমাজত গময় তমসমা জ্যোতি গময় মৃত্যু মা মৃত্যং গময় ওম শান্তি 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 আপোনালোকে দেখিবলৈ পাইছে ৰাইজৰ উৎসৱৰ মাজত আছোঁ আৰু খন্তেক সময়ৰ পিছতেই আজি 12ৰহণীয়া কৃষ্টি সংস্কৃতিৰ শোভাযাত্ৰা এই বিদ্যালয়ৰ প্ৰাংগণৰ পৰা আৰম্ভ হ'ব আৰু পাইছে ৰাইজৰ উৎসৱৰ যি শোভাযাত্ৰা দুগৰাকী ছাত্ৰীয়ে দেখিছে যি তেওঁলোকৰ সাংস্কৃতিক শোভাযাত্ৰাৰ যি 1 নং মুৰফুলানি নতুন প্ৰাথমিক বিদ্যালয়ৰ তেওঁ লিড কৰি আছে সন্মুখৰ পৰা শোভাযাত্ৰাকাৰীক কৰি আছে আপোনালোকক দেখুৱাই গৈছোঁ মই এয়া চাওক ঠিক পিছতে আপোনালোকে দেখিবলৈ পাইছে এয়া হ'ল এটা বিয়া নামৰ দল আৰু বিয়া পিছতে আপোনালোকে দেখিবলৈ পাইছে এয়া বিহু দলৰ এয়া দেখিছে আপোনালোকে বিহু দল এয়া ঢোলে তালে তেওঁলোকে বিহুৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে আৰু পাছফালে দেখিছে এয়া বড়ো সমাজৰ লগতে এয়া দেখিছে আপোনালোকে তিৱা মানটাই সন্মুখত দেখিছে এয়া মানটাই ভাষী আৰু এয়া দেখিছে আপোনালোকে তিৱা জনগোষ্ঠী আৰু লগতে দেখিছে কাৰ্বি জনগোষ্ঠী আৰু ইয়াত ধান দাৱনীসকলক আপোনালোকে দেখিবলৈ পাইছে সন্মুখত আৰু এয়া দেখিছে চাওতালী তেওঁলোকৰ চাওতালী যি বাদ্যযন্ত্ৰই তেওঁলোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আপোনালোকক দেখুৱাই গৈছোঁ মই
এয়া চাওক যি চাওতালী সম্প্ৰদায়ৰ যি পৰম্পৰা তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ঠিক পিছতে চাওতালীৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে এয়া হ'ল কৃষকৰ দল এয়া শাল কোৰ লৈ তেওঁলোকে আগবাঢ়ি গৈছে এয়া দেখিছে নাঙল আৰু জাপি নাঙল যুঁৱলি জাপি লৈ তেওঁলোকে অংশগ্ৰহণ কৰিছে পিছতে আপোনালোকে দেখিবলৈ পাইছে নাগাৰা বজাই তেওঁলোকে এই শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে আৰু দেখিছে এয়া হৰিনামৰ দল এয়া পুৰুষৰ হৰিনামৰ দল তাৰ ঠিক পিছতে এয়া ছাত্ৰ ছাত্ৰীসকল আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি আহিছে আপোনালোকক মই দেখুৱাই গৈছোঁ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে এই শোভাযাত্ৰাত আৰু আপোনালোকক মই দেখুৱাই গৈছোঁ এয়া দেখিছে ছাত্ৰ ছাত্ৰীসকলৰ দলৰ পিছতে এয়া দেখিছে 2 নং চতিয়ানা নতুন প্ৰাথমিক বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু তেওঁলোকে আগবাঢ়ি আহিছে দেখিছে এয়া বীৰ লাচিত বৰফুকন এয়া সন্মুখত দেখিছে আপোনালোকে বীৰ লাচিত বৰফুকন আৰু এয়া হ'ল এই মাছমৰীয়া দল আৰু দেখিছে লাভলীনা বৰগোহাঁই আৰু হিমা দাস ঠিক পিছতে আছে কনকলতা আপোনালোকে দেখিবলৈ পাইছে কনকলতা আৰু এয়া হ'ল লোৱাৰ দৈগুং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লিড কৰি আছে বন্দে মাতৰম জয়ধ্বনি তেওঁলোকে দি আছে আৰু ঠিক পিছতে ইয়াত আছে বিয়ানামৰ দল আৰু এই বিয়ানামৰ দলে তেওঁলোকে অংশগ্ৰহণ কৰিছে সুন্দৰ এটি বিয়ানামেৰে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু ইয়াত দেখিছে দখৰা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা এয়া দেখিছে আপোনালোকে লিড কৰি আছে দখৰা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে ইয়াৰ পিছত ঠিক দেখিছে চতিয়ানা প্ৰাথমিক বিদ্যালয়ৰ লিড কৰি আছে আৰু ইয়াত দেখিছে জয়মতী সন্মুখত দেখিছে আপোনালোকে জয়মতীক শাস্তি দি যি আগবাঢ়ি আহিছে চাওদাংসকলে জয়মতীক শাস্তি দিছে ইয়াত দেখিছে আপোনালোকে আৰু তাৰ ঠিক পিছতে ছাত্ৰ ছাত্ৰী দল আগবাঢ়ি আহিছে লিড কৰি আছে তেওঁলোকৰ শিক্ষকসকলে আৰু ইয়াত দেখিছে মহিলাৰ দল এটি আৰু দেখিছে এয়া মুৰফুলানি উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ 12-দিনীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আপোনালোকক মই দেখুৱাই গৈছোঁ তেওঁলোকে 7 ভনীৰ যি কৃষ্টি সংস্কৃতি এয়া প্ৰতিফলিত কৰিছে মুৰফুলানি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰু দেখিছে এয়া ছাত্ৰ ছাত্ৰী দলে অংশগ্ৰহণ কৰি আছে আৰু ঠিক পিছতে মুৰফুলানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু ঠিক পিছতে দেখিছে 1 নং মুৰফুলানি প্ৰাথমিক বিদ্যালয়ৰ ৰাইজৰ উৎসৱত অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে ঢোলে তালে নগৰা এয়া দেখিছে বিহুৰ দল অংশগ্ৰহণ কৰিছে আপোনালোকক দেখুৱাই গৈছোঁ আৰু এয়া দেখিছে মাছুৱৈ মহিলাসকলে জাকৈ খালৈ লৈ মাছ ধৰাৰ তেওঁলোকে দেখিছে আৰু এটা নতুন দেখিছে এয়া এইটো কি খোজ কৰা বুলি কয় বগলী খোজ কৰা দেখিছে আপোনালোকে বগলী যেনেকৈ খোজকাঢ়ে তেওঁলোকে বগলী খোজকাঢ়ি দেখুৱাইছে আৰু পিছতে দেখিছে ছাত্ৰ ছাত্ৰী দল আৰু ছাত্ৰ ছাত্ৰী দলৰ পিছতে শিক্ষকসকলে এই বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আপোনালোকক মই দেখুৱাই গৈছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে শোভাযাত্ৰা শেষত যি বিদ্যালয়ৰ প্ৰাংগণত তেওঁলোকৰ যি নৃত্য পৰম্পৰা বিহু নৃত্য বিভিন্ন ইয়াত দেখিছে ঝুমুৰ নৃত্য তেওঁলোকে কৰি দেখুৱাইছে আৰু আপোনালোকক মই দেখুৱাই গৈছোঁ এয়া চাওক শোভাযাত্ৰাৰ অন্তত তেওঁলোকে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে দুইটা ভ্ৰমণ কেন্দ্ৰ উদ্যোগত আয়োজন হোৱা ৰাইজৰ উৎসৱ 2024 এই মেৰাথন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক তথা শুভাকাংক্ষী ৰাইজৰ যি 12-দিনীয়া সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকে অংশগ্ৰহণ কৰি আজিৰ শোভাযাত্ৰাৰ কাৰ্যসূচীভাগ কিদৰে সাফল্যমণ্ডিত কৰিলে আপোনালোক সকলোকে দূৰলৈকে জয়তে আমি মুৰফুলানি নতুন প্ৰাথমিক বিদ্যালয়ৰ ৰাইজৰ উৎসৱ উদযাপন সমিতি তৰফৰ পৰা আপোনালোকক আমি অশেষ ধন্যবাদ কেনেকুৱা ল'ৰা ৰজা ভাল চাওদাং কি যাওঁ চাই লওঁ এবাৰ
চাওদাংকেইটা চাই লৈছোঁ। লঘু আহাৰ গ্ৰহণ কৰি ছাত্ৰীসকলক লঘু আহাৰ দি থকা হৈছে। আমি আমাৰ খেল ধেমালি আমাৰ মহিলাসকলৰ মাজত ৰছী টনা আৰু সংগীত ছবি আৰু সকলোৰে মাজত টেকেলি ভঙা আমাৰ প্ৰতিযোগিতা আছে, পৰম্পৰাগত খেল ধেমালি। গতিকে সমন্বয়ৰ নাইকে প্ৰকৃতিলৈ জ্যোতি সেউজী ভূমি সমন্বয়ৰ নাইকে বাধাৰ প্ৰাচীৰ ভাঙি গঢ়ি শান্তি সমাজে ধুনীয়া দেশ মিলনৰ মধুৰ প্ৰদেশ মিলনৰ মধুৰ এইখিনিতে বিশেষ 1 নং মুৰফুলানি নতুন প্ৰাথমিক বিদ্যালয় লিজা কুঁৱৰসকলক এটি আমোদজনক ৰচিতনা খেল মহিলাসকলৰ মাজত মুৰফুলানি নতুন প্ৰাথমিক বিদ্যালয় আৰু মুৰফুলানি প্ৰাথমিক বিদ্যালয়ৰ মাজত যিসকল অভিভাৱক আছে তেওঁলোকৰ মাজত এই ৰচিতনা খেলৰ আয়োজন কৰিছে। এতিয়া কোনদিকে কোন হয় আপোনালোকে চাই পেলাই দেখিব। আমি পুনৰ ঘণ্টি মৰাৰ লগে লগে ৰচিসমূহ এৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰচিতনা খেল মহিলাসকলৰ মাজত পৰম্পৰা খেল মৰাৰ লগে লগে ৰচি এৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আপোনালোকে দৈগুং ল'ৰা দৈগুং প্ৰাথমিক বিদ্যালয় দুইখন বিদ্যালয়ৰ মাজৰ যি অভিভাৱকসকল আছে সেইসকলৰ অভিভাৱকৰ মাজত খেলৰ আয়োজন হ'ব। খেলৰ আৰম্ভ হ'ব খন্তেক সময়ৰ পিছতে। যি ৰচিতনা খেল এইফালে দেখিছে চতিয়ানা LP স্কুল আৰু আনফালে আছে দখৰা পথাৰ LP স্কুল। দুইখন স্কুলৰ যি অভিভাৱকসকল আছে তেওঁলোকৰ মাজত তৃতীয়খন যি ৰচিতনা খেলৰ আয়োজন কৰিছে আপোনালোকক দেখুৱাই আছোঁ মই। অনুৰোধ জনাইছোঁ, এটা ইংগিত দিব। ৰেডি মৌচুমী ভদে ভাৰতী কমলা চিংকি চুনু ৰিজু আৰু সন্ধ্যা আমাৰ ইয়াৰ পিছৰ ৰাউণ্ডৰ কাৰণে দলপতিসকলক আমি মাইক্ৰফোনৰ সন্মুখলৈ আমি মাতিছোঁ। এতিয়া আজি ছেমি ফাইনেল খেল অনুষ্ঠিত হ'ব ৰচিতনা খেলৰ। এয়া দেখিছে চতিয়ানা পথাৰ নতুন প্ৰাথমিক বিদ্যালয় আৰু আনফালে চতিয়ানা প্ৰাথমিক বিদ্যালয়। দুইখন বিদ্যালয়ৰ মাজত এতিয়া খেল অনুষ্ঠিত হ'ব। ছেমি ফাইনেল খেল ৰচিতনা খেলৰ চতিয়ানা প্ৰাথমিক বিদ্যালয় আৰু চতিয়ানা পথাৰ নতুন প্ৰাথমিক বিদ্যালয়ৰ মাজত খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব। চ' আপোনালোকক দেখুৱাই যাম। এয়া হৈ গ'ল চতিয়ানা পথাৰ নতুন প্ৰাথমিক বিদ্যালয় আৰু আনফালে চতিয়ানা প্ৰাথমিক বিদ্যালয়। দুইখন বিদ্যালয়ৰ অভিভাৱকসকলৰ মাজত ৰচিতনা খেলৰ ছেমি ফাইনেল খেল অনুষ্ঠিত হ'ব। গছজোপাৰ তলত
অভিভাৱকসকল বহি আছে তেওঁলোকক অকণমান আঁতৰি দিবলৈ মন ওলাইছে আগবাঢ়ি দিবলৈ সেই ল'ৰা ছোৱালীখিনিয়ে তেওঁ খাব পাৰিব উইনাৰ 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 জিকিলে 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 ইয়াত দেখিছে সতীনা পথাৰ নতুন প্ৰাথমিক বিদ্যালয়ে ৰচিদনা খেলৰ ছেমি ফাইনেলত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিলে আৰু তেওঁলোকে সতীনা এল পি স্কুলক পৰাস্ত কৰিলে দেখিবলৈ পাইছে এয়া লোৱাৰ দৈগু দখৰা পথাৰ আৰু লোৱাৰ দৈগুৰ মাজত তৃতীয়খন ছেমি ফাইনেল খেল জিকিলে 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 হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ সতীনা পথাৰ নতুন প্ৰাথমিক বিদ্যালয় আৰু এইফালে লয়াৰ দৈগুং প্ৰাথমিক বিদ্যালয়ৰ মাজত ফাইনেল খেলৰ অনুষ্ঠিত হ'ব ৰচিদনা খেলৰ এয়া চাওক লয়াৰ দৈগুং এল পি স্কুল আৰু সতীনা পথাৰ নিউ এল পি স্কুলৰ মাজত ৰচিদনা খেলৰ ছেমি ফাইনেল খেলখন আৰম্ভ হ'ব খন্তেক ফাইনেল খেল এয়া ৰচিদনা খেলৰ ফাইনেল খেল আৰম্ভ হৈ গ'ল দেখিছে আপোনালোকে আমোদজনক ৰচিদনা খেল হৈ গ'ল হৈ গ'ল সতীনা পথাৰ নতুন প্ৰাথমিক বিদ্যালয়ৰ ৰচিদনা খেলত ফাইনেলত জয়লাভ কৰিবলৈ সক্ষম হ'লে দেখিছে আপোনালোকে তেওঁলোকৰ অভিভাৱকসকলৰ মাজত আনন্দ উৎসৱ প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱকসকলে জয়লাভ কৰি কেনেকুৱা লাগিছে বহুত আনন্দিত হৈছোঁ আজি এনেকুৱা এই ৰাইজৰ উৎসৱত মানে প্ৰতিযোগিতাত ভাগ লৈ অংশগ্ৰহণ কৰি পেলাই যিহেতু আমি এনেকুৱা এটা অনুষ্ঠান আগতে পোৱা নাই সৰুৰ পৰা ডাঙৰ হৈছোঁ আজি এই অনুষ্ঠানত ভাগ লৈ মানে নথৈ আনন্দিত হৈছোঁ আৰু মানে জয়ী হৈ যে বেছিকৈ আনন্দিত হৈছোঁ আৰু বহুত ভাল লাগিছে আজি বহুত সুখী আমি আপোনাৰ ছেকেণ্ড পুৰস্কাৰ পালে আপোনাৰ ৰচিদনা খেলখন এই অনুষ্ঠানটো আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিলে আৰু হৰা জিকা আছে আৰু এইটো দ্বিতীয় পুৰস্কাৰটো পাইছোঁ লৱাৰ দৈগুং প্ৰাথমিক বিদ্যালয়ৰ ফালৰ পৰা বহুতেই ভাল লাগিলে আগতে এনেকৈ এই খেলত অংশগ্ৰহণ কৰিছিলে নে কৰিছিলোঁ আচ্ছা কওকচোন হয় আমি প্ৰথমতে ভিঅ'ত অংশগ্ৰহণ কৰিছিলোঁ ৰচনা তেতিয়া প্ৰথম হৈছিলোঁ এয়া ছেকেণ্ড হৈছিলোঁ লৱাৰ দৈগুং স্কুলৰ পৰা আপুনি খেলিছিলে নে মই খেলিছিলোঁ প্ৰথম পুৰস্কাৰ পালে নে দ্বিতীয় পালে নাই আমি প্ৰথম ৰাউণ্ডতে আউট হৈ ৰাইজৰ উৎসৱলৈ আহি বৰ সুন্দৰ হৈছে আৰু এনেকুৱা এটা সামাজিকভাৱে ৰাইজ বহুত গৌৰৱৰ মানে দিশ বুলি আমি ভাবিছোঁ আৰু ৰাইজ এইটো ক্ষেত্ৰত সম্পূৰ্ণভাৱে সজাগ হৈছে আমি সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচ্ছা ৰাইজৰ উৎসৱটো হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ এটা নতুন সংযোজন গতিকে আমাৰ এতিয়া বগিজান আৰু মুৰফুলানি সমল কেন্দ্ৰৰ একত্ৰিত হৈ আমি এক নং মুৰফুলানি নতুন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কাৰ্যসূচী আগবাঢ়িছে আৰু আমি অন্তিম পৰ্যায়ত উপনীত হৈছোঁ আমাৰ ইয়াৰ পিছতে ভোজন আছে ভোজনৰ পিছতে আমাৰ মুকলি সভা হ'ব ৰাইজৰ উৎসৱ যি পালন কৰি থকা হৈছে মুৰফুলানি নতুন প্ৰাথমিক বিদ্যালয়ত আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান লঘু আহাৰ দি থকা হৈছে আপোনালোকে লঘু আহাৰ নহয় আছে মধ্যাহ্ন ভোজন দি থকা হৈছে দেখিছে আপোনালোকক শাৰী পাতি খুব শৃংখলাবদ্ধভাৱে আজি ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ দি থকা হৈছে আৰু এই দুপৰীয়া আহাৰৰ পৰিচালনা কৰি আছে আমাৰ বাইদেউগৰাকী দেখিছে কেনেকুৱা লাগিছে বহুত ধুনীয়া অনুভৱ আজি যিহেতু আমাৰ দুটা ক্লাষ্টাৰ লগ লাগি আজি যি ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰিছে তাত আমাৰ ৰাইজৰ সহযোগিতা যথেষ্ট মানে আমি পাইছোঁ আৰু আমাৰ অভিভাৱকসকলৰ প্ৰতিযোগিতাও হৈছে তাতো অংশগ্ৰহণ আমাৰ কৰিছে অভিভাৱকসকলে তাৰ কাৰণেও ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমাৰ লঘু আহাৰ চলি আছে প্ৰথমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে তাৰপিছত অভিভাৱকসকলে খাব ভাল লাগিছে আৰু যথেষ্ট চাওক দেখোন বাইদেউ খুব সুন্দৰভাৱে পৰিচালনা কৰি আছে মধ্যাহ্ন ভোজন যি দুপৰীয়া আহাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত খুব শৃংখলাবদ্ধভাৱে দুপৰীয়া আহাৰ দি থকা হৈছে ভাত দাইল আৰু ভাজি খুব সকলো ছাত্ৰ ছাত্ৰীয়ে আচলতে এই আহাৰ গ্ৰহণ কৰি আছে ধৰক খন্তেকৰ পিছতে যি অভিভাৱকসকল আছে সেইসকলকো এই লঘু আহাৰ দুপৰীয়া আহাৰ দিয়া হ'ব যিহেতু বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক এই আহাৰ দি থকা হৈছে চব খুব সুশৃংখলভাৱে খুব সুন্দৰকৈ আহাৰ প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এয়া বিতৰণ কৰি আছে বাইদেউসকলে বিভিন্ন বিদ্যালয়ৰ যি অভিভাৱকসকল আছে SMC মেম্বাৰসকল আছে সকলোৱে আহি এই অনুষ্ঠানত সহযোগ কৰিছে আৰু দেখিছে ৰন্ধা বঢ়া কৰি আছে খুব সুন্দৰভাৱে তেওঁলোকে ভাত ইয়াত ৰন্ধা বঢ়া কৰি আছে আৰু যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলক খুব সুন্দৰকৈ আহাৰ প্ৰস্তুত কৰি খাবৰ দিবৰ বাবে তেওঁলোকে প্ৰস্তুত কৰি আছে
যি ইয়াৰ যি সত্যনা পথাৰৰ নতুন প্ৰাথমিক মুৰফুলি নতুন প্ৰাথমিক বিদ্যালয়ৰ যি অভিভাৱক তথা SMC মেম্বাৰসকলে সকলো লগ লাগি ইয়াত আহাৰ প্ৰস্তুত কৰি আছে আৰু ছাত্ৰ ছাত্ৰীসকলক এইদৰে আহাৰ বিতৰণ কৰি আছে। চাওক এজন ব্যক্তিয়ে বগলী খোজ কেনেকৈ দিয়ে আচলতে এই বগলী খোজ ইয়াত দেখুৱাই এই যি ৰাইজৰ উৎসৱৰ মাজত এটা আমোদজনক খেল বুলিয়ে ক'ব লাগিব। কেনেকৈ আচলতে দুডাল বাঁহৰ ওপৰেদি তেওঁ দুডাল বাঁহৰ সহায়ত কেনেকৈ খোজকাঢ়িছে আৰু চাওক বগলীয়ে কেনেকৈ খেল দেখুৱায়। খেল দেখাওঁতে তেওঁ এবাৰ পিছল খাই পৰি গৈছে না। লগতে আমি গাঁও প্ৰধান ৰঞ্জিত কোঁৱৰদেৱক এখন ফুলাম মাতৃক উত্তৰশ দিছে মই অনুৰোধ জনাইছোঁ। দ্বিতীয় এইফালে চাওক